মই তোমাক বহুত মিছ কৰিম। বিগ ব্ৰেকিং নিউজ UFO ক্ৰেছ হোৱাৰ খবৰ আহিছে। বৈজ্ঞানিকসকলে ইয়াত এলিয়েন থকাৰ প্ৰমাণ পাইছে। যদি কোনোবাই এলিয়েনৰ বিষয়ে পুলিচক খবৰ দিয়ে তেন্তে তেওঁক চৰকাৰে 10 লাখ টকা পুৰস্কাৰ দিব। 10 লাখ টকা? যদি মই এই এলিয়েনক লগ পাওঁ তেন্তে লগালগ পুলিচক খবৰ দিম যাতে মই এই 10 লাখ টকা পুৰস্কাৰ পাওঁ। ভগৱান মোৰ ওপৰত অলপ কৃপা কৰক। যদি মই এই এলিয়েনক লগ পাই যাওঁ তেন্তে মই লাখপতি হৈ যাম, লাখপতি। ফুটপ্ৰিণ্ট কেনেবাকৈ এইটো এলিয়েনৰ ফুটপ্ৰিণ্ট নহয়তো। মোৰ ভালো লাগিছে আৰু ভয়ো লাগিছে। মোৰ ভাল লগা কাৰণটো হ'ল যে মই 10 লাখ টকা পাম, আৰু ভয় লগা কাৰণটো হ'ল যদি এই এলিয়েনটো ডেঞ্জাৰ হয় তেন্তে ই মোক মাৰি পেলাব। 10 লাখ টকাৰ কাৰণে মই নিজৰ জীৱনটো বিপদত নেপেলাওঁ। যদি জীয়াই থাকোঁ তেন্তে এই 10 লাখ টকানো কি 20 লাখ টকা উপাৰ্জন কৰিব পাৰিম। ইয়াৰ পৰা পলোৱাটোৱে ভাল হ'ব। আইঐ মৰিলো। ৱাও, এইটো দেখোন এলিয়েন। মোৰ 10 লাখ টকা। হাই, মোৰ নাম কণ আৰু তোমাৰ নাম কি? ই দেখোন একোৱে নকয়। কাম কাম, আহা মোৰ লগত। ই মোক হাতেৰে চুলে। যদি ময়ো এলিয়েন বনি যাওঁ তেন্তে তেন্তে কি হ'ব? কণ, তুমি ভয় নাখাবা। মই তোমাৰ হাতখন চোৱাৰ কাৰণটো হ'ল যে মই তোমাৰ ভাষাটো ক'ব আৰু বুজিব পাৰোঁ। তুমি মোৰ ভাষা বুজি পোৱা, কিন্তু কেনেকৈ? আমাৰ এলিয়েনসকলৰ এইটো শক্তি আছে। আমি যিকোনো লোকৰ হাতখন চুই তেওঁৰ কথাটো ক'ব বা বুজিব পাৰোঁ। কিন্তু তুমি মোৰ ঘৰত কেনেকৈ আহিলা? য'ত মোৰ UFOখন ক্ৰেছ হৈছিল মই সেই জংঘলতে লুকাই আছিলোঁ। মই বুজি পোৱা নাছিলোঁ মই কি কৰোঁ আৰু কলৈ যাওঁ। যেতিয়া মই তোমাক চালোঁ, তোমাক নম্ৰ আৰু ভদ্ৰ ল'ৰা যেন লাগিল। সেইকাৰণে মই তোমাৰ পিছে পিছে ইয়ালৈ আহি গ'লোঁ। ই মোক বিশ্বাস কৰি মোৰ পাছে পাছে ইয়ালৈ আহি গ'ল, আৰু মই 10 লাখ টকাৰ কাৰণে ইয়াৰ লগত বিশ্বাসঘাত নকৰোঁ। পিছে তোমাৰ নাম কি? নাম? এইটো কি বস্তু? মানে তোমাৰ নাম নাই। যিহেতু তোমাৰ নাম নাই সেইকাৰণে মই তোমাক যাদু বুলি মাতিম। যিহেতু তুমি মোৰ হাতখন স্পৰ্শ কৰি আমাৰ ভাষাটো বুজি পালা, সেইকাৰণে তুমি এজন যাদুকৰ হোৱা। যাদুকৰ? আৰে ৱাহ, যাদু! এইটো বৰ সুন্দৰ নাম। যাদু 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 যাদু। কণ, তুমি কি কৰি আছা? যাদু, কাইলৈ মোৰ এক্সাম আছে, সেইকাৰণে মই পঢ়ি আছো। কাইলৈ গণিত আছে, আৰু গণিতটো মোৰ আটাইতকৈ টান ছাবজেক্ট। কাইলৈ মই কি লিখিম মই একোৱে নাজানো। যাদু, মোৰ গোটেই কিতাপখন মুখস্থ হৈ গ'ল। থেংক ইউ যাদু, থেংক ইউ ছ' মাছ। ইউ ৱেলকাম কণ। মন, তই এটা নিউজ শুনিছনে যে
আমাৰ গাঁৱত এখন UFO পৰিছে। অঁ শুনিছোঁ, তাতেনো কি হ'ল? সেই UFOখনত এলিয়েন আহিছে, সেইটোও শুনিছ? অঁ শুনিছোঁ। সেই এলিয়েনটো আমাৰ ঘৰত আছে। তই মিছা কৈছ, এয়া হ'বই নোৱাৰে। তই বিশ্বাস নকৰ, ৰহ মাতিছো। যাদু এইফালে আহাচোন। হাই মন, তোমাৰ ভালনে? অহ মাই গড, এলিয়েন! মন, তই ভয় নাখাবি, ই তোক একো নকৰে। ইটো ঘৰত কেনেকৈ আহিলে? সেই চব মই তোক পাছত কম। তই প্ৰথমে মোক প্ৰমিছ কৰ, তই ইয়াৰ বিষয়ে কাকো নকওঁ। ইয়াক পুলিচে বিচাৰি আছে। প্লিজ তই মোক প্ৰমিছ কৰ, তই ইয়াৰ বিষয়ে কাকো নকওঁ। প্ৰমিছ, মই নকওঁ। ব'ল এতিয়া খেলিবলৈ যাওঁ। অঁ ব'ল। কণ, মই যথেষ্ট সৌৰশক্তি লৈছোঁ। কি তোমালোকে সূৰ্যৰ পৰা শক্তি পোৱা নেকি? হয় কণ, আমি সূৰ্যৰ পৰা শক্তি পাওঁ। এতিয়া চোৱা, যাদুৰ যাদু। যাদু এয়া তুমি কেনেকৈ কৰিলা? মোৰ যাদুই শক্তিৰে। কণ, মজা লাগিছেনে? মজা লাগিছে যাদু। এতিয়া তললৈ নামি আহা। যাদু, মোক তোমাৰ লগত থাকি বহুত ভাল লাগিছে। কণ, মোৰো ভাল লাগিছে, কিন্তু মই এই পৃথিৱীখন এৰি নিজৰ গ্ৰহলৈ যাব লাগিব। মই এটা কথা বুজি পোৱা নাই, তোমাৰ UFOখন পৃথিৱীত কেনেকৈ ক্ৰেছ হ'ল? মই মোৰ বন্ধুৰ সৈতে স্পেচত ৰেচ লগাই আছিলোঁ আৰু হঠাৎ মোৰ UFOখন ডিছবেলেঞ্চ হৈ গ'ল আৰু মোৰ UFOখন আহি পৃথিৱীত ক্ৰেছ হ'ল। যিহেতু তোমাৰ স্পেচখন ক্ৰেছ হৈছে, তেন্তে তুমি নিজৰ গ্ৰহলৈ কেনেকৈ যাবা? নিজৰ যন্ত্ৰৰ সহায়ত। কিন্তু স্পেচখন ক্ৰেছ হোৱাৰ সময়ত মোৰ সেই যন্ত্ৰটো হেৰাই গ'ল। কণ, সেই যন্ত্ৰটো অতি গুৰুত্বপূৰ্ণ। মই সেই যন্ত্ৰটোৰ সহায়ত মোৰ বন্ধুৰ ওচৰত ছিগনেল পঠাব পাৰিম। প্লিজ কণ, সেই যন্ত্ৰটো বিচৰাত মোৰ সহায় কৰা। তোমাৰ যন্ত্ৰটো দেখাত কেনেকুৱা? মোৰ যন্ত্ৰটো দেখাত এডাল যাদুই লাঠিৰ দৰে। প্লিজ কণ, তুমি যিমান সোনকালে পাৰা সেই যন্ত্ৰটো বিচাৰি আনা। ঠিক আছে যাদু, মই আজিৰ পৰাই সেই যন্ত্ৰটো বিচাৰিবলৈ আৰম্ভ কৰোঁ। মোৰ মতে এইটোৱে যাদুৰ যন্ত্ৰ হয়। যাদু, তুমি এই যন্ত্ৰটো ব্যৱহাৰ কৰি সোনকালে তোমাৰ বন্ধুক মাতি লোৱা। তুমি অতি শীঘ্ৰে এই পৃথিৱীখন এৰি
গুচি যোৱা যদি কেনেবাকে তোমাক পুলিচে ধৰি লয় তেন্তে তুমি নিজৰ গ্ৰহত কেতিয়াও যাব নোৱাৰিবা ঠিক আছে কন মই এতিয়া সিগনেল পঠিয়াইছো থেংক ইউ সো মাচ কন তুমি মোক ইমান যত্ন লৈছিলা তোমাৰ ঘৰত মোক থাকিবলৈ দিলা আৰু মোৰ যন্ত্ৰটো বিচৰাত মোৰ সহায় কৰিলা আজি কেৱল মই তোমাৰ বাবে নিজৰ গ্ৰহলৈ উভতি যাব পাৰিছো যাদু তুমি মোক লগ কৰিবলৈ আকৌ আহিবানে মই তোমাক বহুত মিছ কৰিম কন ময়ো তোমাক বহুত মিছ কৰিম কিন্তু মই তোমাক লগ কৰিবলৈ আকৌ আহিম বাই কন মোৰ যাবলৈ সময় হৈছে বাই যাদু